কোনোবা দৈত্যই পেটৰ পৰা জন্ম লৈছিলে। আপুনিতো নিজে কৈছিলে, নিজৰ মুখেৰে কৈছিলে। নহয় নহয়, এখন মোৰ পথাৰ, আমাৰ পথাৰ, আমাৰ পথাৰ বুলিয়ে কথা নাই। পথাৰ এখন বচাই কেনেকে কাম কৰিব লাগে আপোনালোকে নাজানে? অহা নাই নেকি? সেইখন পথাৰতে মই কালি পৰহি ধান বাই নিজৰ এই লাখতি লৈ লৈয়ে আপুনি কেনেকুৱা কথা কয়? মই তেতিয়াও কৈছিলো আপোনাৰ কথা মূল্য নাই নেকি, যে আপুনি এনেকে কোৱা কথাখিনি যে আজি গাঁওবুঢ়াই এনেকুৱা কৰিলে বুলি মই তেতিয়াও কৈছিলো আপোনাক। কিন্তু মই তেতিয়া সিমান মাত মতা নাই। এতিয়া মই মতা নাই, যেতিয়া মই মতা, মই মাইকী, মই মাক, মই বাপেক। নহবা আৰু এটা কথা, এইটোতকৈ আপুনি কেনেকুৱা শিক্ষা ললে সেইটো? আপুনি মাকৰ পেটৰ পৰা জন্ম লৈছিলে, কোনোবা দৈত্যই পেটৰ পৰা জন্ম লৈছিলে। আপুনিতো নিজে কৈছিলে, নিজৰ মুখেৰে কৈছিলে। নহয় নহয়, এখন মোৰ পথাৰ, আমাৰ পথাৰ, আমাৰ পথাৰ বুলিয়ে কথা নাই। পথাৰ এখন বচাই কেনেকে কাম কৰিব লাগে আপোনালোকে নাজানে? অহা নাই নেকি? সেইখন পথাৰতে মই কালি পৰহি ধান বাই নিজৰ এই লাখতি লৈ লৈয়ে আপুনি কেনেকুৱা কথা কয়? মই তেতিয়াও কৈছিলো আপোনাৰ কথা মূল্য নাই নেকি, যে আপুনি এনেকে কোৱা কথাখিনি যে আজি গাঁওবুঢ়াই এনেকুৱা কৰিলে বুলি মই তেতিয়াও কৈছিলো আপোনাক। কিন্তু মই তেতিয়া সিমান মাত মতা নাই। এতিয়া মই মতা নাই, যেতিয়া মই মতা, মই মাইকী, মই মাক, মই বাপেক। নহবা আৰু এটা কথা, এইটোতকৈ এটা কথা,